Hello dosto, welcome to Career Guide. I am Ashraful Islam and we are going to discuss the sixth lesson of geography পৃথিৱীৰ প্ৰধান ভূ অৱয়ব। আমি সকলোবোৰ লেসন ক্লাছ 6 পৰা ক্লাছ 8 লৈকে সোশ্যাল সায়েন্স আৰু সায়েন্সৰ প্ৰতিটো লেসন আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে লাগি থাকিব আৰু নিজেও পাৰিলে কিতাপবোৰ সংগ্ৰহ কৰি অধ্যয়ন কৰিব। সো ইয়াৰ এইকেইটা শেষ হ'লে আকৌ আমি CDP আলোচনা কৰিম বুলি ভাবিছোঁ। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাব যাতে নিয়মীয়াকৈ লেসনবোৰ পাই থাকে। সো বলক মেইন লেসন আৰম্ভ কৰোঁ। পৃথিৱীৰ প্ৰধান ভূ অৱয়ব। তোমালোকে কেতিয়াবা বাছ বা ৰেলযোগে দূৰণিবতীয়া ঠাইলৈ যাওঁতে পথৰ দুয়োকাষে থকা ঠাইসমূহ মন কৰিছানে? তুমি দেখা ঠাইসমূহৰ উপৰিভাগ সকলোতে একে নহয়। ইয়াৰ কোনো ঠাই অখৰা মখৰা, আকৌ কোনো ঠাই সমান। পৃথিৱীৰ উপৰিভাগ এনে বিভিন্ন ভূ আকৃতি বা ভূ অৱয়ৱৰে গঠিত। পৃথিৱীৰ উপৰিভাগত এই ভূ অৱয়ৱসমূহ বিভিন্ন সময়ত গঠিত হৈছে। ই প্ৰধানকৈ দুই ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। সেয়া হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু বাহ্যিক প্ৰক্ৰিয়া। পৃথিৱীখন আদিতে অতি উত্তপ্ত অৱস্থাত আছিল। ক্ৰমে ক্ৰমে উত্তাপ এৰি দি ইয়াৰ উপৰিভাগ শীতল হ'ল যদিও ভিতৰভাগ এতিয়াও অতি উত্তপ্ত অৱস্থাতে আছে। এনে উত্তপ্ত পদাৰ্থৰ উত্তাপ আৰু চাপৰ ফলত পৃথিৱীৰ উপৰিভাগ অস্থিৰ অৱস্থাত থাকে। এই অস্থিৰতাই পৃথিৱীৰ খোলাটোৰ কোনো কোনো অংশৰ মাজত হেঁচা ঠেলা বা টনা অজৰাৰ সৃষ্টি কৰে। আনহাতে তোমালোকে জানি আচৰিত হ'বা যে পৃথিৱীৰ খোলাটো কিছুমান প্লেট বা ফলকেৰে গঠিত। এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি আছে। এনে ক্ষেত্ৰত এখন গতিশীল ফলক আনখন প্ৰায় স্থিৰ ফলকৰ পিনে অথবা দুয়োখন গতিশীল ফলক এখনে আনখনৰ পিনে মুখামুখিকৈ গতি কৰিলে ফলক দুখনৰ মাজত হেঁচুকি ধৰা অৱস্থাৰ সৃষ্টি হয়। আকৌ কেতিয়াবা দুখন বিপৰীত দিশত গতি কৰা ফলকৰ মাজৰ অংশত টনাটনি অৱস্থাৰ সৃষ্টি হয়। এই হেঁচুকি ধৰা বা দূৰলৈ আঁতৰি যোৱা সময়ত সৃষ্টি হোৱা জোকাৰণি ওপৰতলকৈ অথবা পথালিকে হ'ব পাৰে। আকৌ এই জোকাৰণি একে দিশত অথবা বিভিন্ন দিশত বিয়পি যাব পাৰে। ভূপৃষ্ঠৰ এই জোকাৰণিকে ভূ আন্দোলন বুলি কোৱা হয়। এনে ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগত কোনো অংশ ওপৰলৈ উঠি বা কোনো অঞ্চল তললৈ বহি যায়, ফলত বিভিন্ন ভূ অৱয়ৱৰ সৃষ্টি হয়। এনে ভূ অৱয়ৱসমূহক আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয়। আনহাতে পৃথিৱীৰ ওপৰত থকা বিভিন্ন ভূ অৱয়ৱৰ উপৰিভাগত ৰ'দ, বতাহ, বৰষুণ ক্ৰিয়া কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ পৰিণত কৰে। এনে ক্ষয়প্ৰাপ্ত শিল, বালি, মাটি আদি বতাহ, বৰষুণ, নৈ, জান-জুৰি আদিয়ে কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনে বাহ্যিক প্ৰক্ৰিয়াৰ ফলত ভূ আকৃতিৰ সলনি হৈ আহিছে। ভূ অৱয়ৱক উচ্চতা আৰু ঢালৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ পাহাৰ, পৰ্বত পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হয়। পৰ্বত পাহাৰ বুলিলে প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইকেই বুজায়। পৰ্বত আৰু পাহাৰ ইয়াৰ চাৰিওফালে ভূ-ভাগতকৈ যথেষ্ট উচ্চ হয়। পৰ্বত পাহাৰৰ ওপৰত সাধাৰণতে শিখৰ থাকে আৰু ইয়াৰ ভূমিভাগ বহল হয়। তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চভূমিক পাহাৰ বোলে। জানি থওঁ আহা, কোনো এখন ঠাইৰ উচ্চতা গড় সমুদ্ৰপৃষ্ঠৰ পৰা জোখা হয়। আগতেও কোৱা হৈছে সমুদ্ৰপৃষ্ঠৰ পৰা কোনো এখন ঠাইৰ উচ্চতা জোখা হয় আৰু সমুদ্ৰপৃষ্ঠৰ উচ্চতাটো 0 বুলি ধৰা হয়। জোখ মাখৰ বাবে বিভিন্ন বৈজ্ঞানিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয়। অতি উচ্চ পৰ্বতৰ উপৰিভাগত সাধাৰণতে বায়ুমণ্ডল শীতল হোৱা বাবে বছৰৰ প্ৰায় সকলো সময়তে বৰফেৰে ঢাক খাই থাকে। অতি উচ্চ পৰ্বতৰ উপৰিভাগত কি হৈ থাকে? বৰফেৰে ঢাক খাই থাকে, কাৰণ তাত জলবায়ু শীতল। পৰ্বতৰ ঢালেৰে নামি অহা বৰফৰ এনে খণ্ডকেই হিমবাহ বোলে। হিমবাহ অতি লাহে লাহে নদীৰ দৰে পানী লাহে লাহে নামি আহে। পৃথিৱীৰ স্থলভাগতে কেৱল পৰ্বত পাহাৰ নাথাকে, সাগৰ, মহাসাগৰ আদি তলিতো এনে প্ৰকাণ্ড উচ্চ অঞ্চল আছে। অৱশ্যে পানীৰ তলত ডুব গৈ থকা বাবে সাধাৰণতে আমি তাক দেখা নাপাওঁ। আকৌ যদি কেতিয়াবা
এনে পৰ্বত পাহাৰৰ এটা অংশ সাগৰ মহাসাগৰৰ পানীৰ ওপৰলৈ ওলাই থাকে তেতিয়া তাক দ্বীপ বুলি কওঁ। অৱশ্যে অন্য ধৰণেও দ্বীপৰ সৃষ্টি হয়, পিছলৈ তাক ভালদৰে জানিব পাৰিবা হওক। গতিকে দ্বীপ কাক কোৱা হয়? যদি কেতিয়াবা এনে পৰ্বত পাহাৰৰ এটা অংশ সাগৰ মহাসাগৰৰ পানীৰ ওপৰলৈ ওলাই থাকে তেতিয়া তাক দ্বীপ বুলি কওঁ। ইয়াৰ পিছত একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক পৰ্বতমালা বোলে। এইবোৰ মাউণ্টেইন চেইন বা মাউণ্টেইন বুলি কোৱা হয়। শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক। হিমালয় তেনে এখন পৰ্বতমালা। ই পশ্চিমে কাশ্মীৰৰ পৰা পূবে উত্তৰ পূব ভাৰতলৈকে প্ৰায় ৩,০০০ কিলোমিটাৰ জুৰি আছে। ইয়াৰ উপৰি এইখন কথা মনত ৰাখিব যে হিমালয় পৰ্বতমালা কাশ্মীৰৰ পৰা উত্তৰ পূব ভাৰতলৈকে আছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৩,০০০ কিলোমিটাৰ। ইয়াৰ উপৰি আল্পছ আৰু ৰকি এণ্ডিজ ক্ৰমে ইয়াত আল্পছ পৰ্বতমালা ক'ত আছে? আল্পছ বা আলপাইন এইটো আছে ইউৰোপত, আৰু উত্তৰ আমেৰিকাত আছে ৰকি, আৰু দক্ষিণ আমেৰিকাত আছে এণ্ডিজ। আটাইতকৈ দীঘল যিটো পৰ্বতমালা মাউণ্টেইন চেইন আছে সেইটো এণ্ডিজ পৰ্বতমালা, সেইটো দক্ষিণ আমেৰিকাত আছে। এইটো মনত ৰাখিব। উত্তৰ পূব উৎপত্তিৰ ফালৰ পৰা পৰ্বত আৰু পাহাৰক 3 ভাগত ভাগ কৰা হয়: আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত। কিহৰ ফালৰ পৰা? উৎপত্তিৰ ফালৰ পৰা পৰ্বত আৰু পাহাৰক 3টা শ্ৰেণীত ভাগ কৰা হয়: আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত। তোমালোকে ইতিমধ্যে পাই আহিছা যে পৃথিৱীৰ উপৰিভাগত থকা পদাৰ্থসমূহ এতিয়া অতি উত্তপ্ত অৱস্থাতে আছে। এইখিনি জ্বালামুখী ক'ত থাকে? ওপৰৰ অংশ, তাৰপিছত লাভাৰ স্তৰ, আগ্নেয় নলী, শাখা নলী, এইটো আগ্নেয় পৰ্বত। পৰ্বতত আগ্নেয়গিৰি থাকে। পৃথিৱীৰ ভিতৰ ভাগত প্ৰায় গলিত অৱস্থাত থকা এই পদাৰ্থসমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূপৃষ্ঠৰ দুৰ্বল অংশইদি হঠাতে বাহিৰলৈ ওলাই আহে। এনে অৱস্থাকে জ্বালামুখী বা আগ্নেয়গিৰি উদগীৰণ বোলে। গতিকে আগ্নেয়গিৰি উদগীৰণ বা জ্বালামুখী কাক কয়? এইটো কথা মনত ৰাখিব। ইয়াত আছে যে পৃথিৱীৰ ভিতৰ ভাগত থকা পদাৰ্থসমূহ এতিয়াও অতি উত্তপ্ত অৱস্থাতে আছে। পৃথিৱীৰ ভিতৰি ভাগত প্ৰায় গলিত অৱস্থাত থকা এই পদাৰ্থসমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূপৃষ্ঠৰ দুৰ্বল অংশইদি হঠাতে বাহিৰলৈ ওলাই আহে। এনে অৱস্থাকে জ্বালামুখী বা আগ্নেয়গিৰি উদগীৰণ বোলে। আগ্নেয়গিৰি উদগীৰণৰ ফলত ওলোৱা পদাৰ্থসমূহ ইয়াৰ ছিদ্ৰ বা ফাঁটৰ ওচৰে পাঁজৰে জমা হয় আৰু ই ক্ৰমান্বয়ে শীতল হৈ গোট মাৰি পৰ্বতৰ আকৃতি লয়। এনেদৰে পৃথিৱীৰ আদি অৱস্থাত সঘনাই ঘটি থকা আগ্নেয়গিৰি উদগীৰণৰ ফলত এই শ্ৰেণীৰ পৰ্বতৰ সৃষ্টি হৈছিল। আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা জমা হৈ সৃষ্টি হোৱা বাবে এনে শ্ৰেণীৰ পৰ্বত সঞ্চয়জাত পৰ্বত বোলে। গতিকে আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা জমা হৈ সৃষ্টি হোৱা পৰ্বতবোৰক কি কয়? সঞ্চয়জাত পৰ্বত বোলে। জাপানৰ ফুজিয়ামা এখন আগ্নেয় পৰ্বত। এই কথাটো মনত ৰাখিব যে জাপানৰ ফুজিয়ামা এখন আগ্নেয় পৰ্বত। এইটো তাৰপিছত পাঠৰ আৰম্ভণিতে পাই আহিছা যে আমাৰ পৃথিৱীৰ খোলাটো কিছুসংখ্যক প্লেট বা ফলকৰ সমষ্টি। কিছুমান প্লেট বা ফলকৰ সমষ্টি। এই ফলকসমূহ বিভিন্ন দিশত গতিশীল। এনে ক্ষেত্ৰত মুখামুখিকৈ গতি কৰা দুখন ফলকৰ মাজত থকা অঞ্চলটিত প্ৰচণ্ড চাপৰ সৃষ্টি হয়। ফলত এই অঞ্চলৰ ভূভাগ ভাঁজ লৈ ওপৰলৈ উঠি গৈ ভংগিল পৰ্বতৰ সৃষ্টি হয়। পৃথিৱীৰ প্ৰায়বোৰ পৰ্বতমালাই এনেদৰে দুখন ফলকৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত সৃষ্টি হৈছে। বেছিভাগ পৰ্বতেই হ'ল ভংগিল পৰ্বতমালা বা ভংগিল শ্ৰেণীৰ পৰ্বত। আমাৰ হিমালয়খনো ভংগিল পৰ্বত বুলি ক'ব পাৰি। পৃথিৱীৰ প্ৰায়বোৰ পৰ্বতমালাই এনেদৰে দুখন ফলকৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত সৃষ্টি হৈছে। হিমালয় পৰ্বতমালাও ইণ্ডো অষ্ট্ৰেলিয়ান ফলক বা আৰু ইউৰেছিয়ান ফলকৰ মাজত থকা
টেথিছ নামৰ সাগৰতলী ফলক দুখনৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত ক্ৰমান্বয়ে ওপৰলৈ উঠি আহি সৃষ্টি হোৱা বুলি ঠাৱৰ কৰা হৈছে। ভাৰতৰ আৰাৱলী পৰ্বত পৃথিৱীৰ ভিতৰতে এখন অতি পুৰণি ভংগীল পৰ্বত। প্ৰায় পৃথিৱীৰ ভিতৰত ওৱান অফ দ্য অল্ডেষ্ট মাউণ্টেইন হ'ল আৰাৱলী পৰ্বত। আৰু টেথিছ নামৰ সাগৰতলী ফলক দুখনৰ মাজত কি হৈছিল? ইউৰেছিয়ান ফলক আৰু ইণ্ডো অষ্ট্ৰেলিয়ান ফলক, এই দুখন ফলকৰ মাজত টেথিছ নামৰ সাগৰতলী ফলক দুখনৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত ক্ৰমান্বয়ে ওপৰলৈ উঠি আহি সৃষ্টি হোৱা বুলি ঠাৱৰ কৰা হৈছে। এইটো হিমালয় পৰ্বতৰ কথা কোৱা হৈছে। এইবোৰ ভংগীৰ পৰ্বতৰ চিত্ৰ। ভূগৰ্ভত বিভিন্ন কাৰণত সংঘটিত ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো এটা অঞ্চলত থিয়কৈ ফাট মেলিব পাৰে। ভূ আন্দোলনৰ ফলত ফাটৰ যি অংশ ওপৰলৈ উঠি আহি পৰ্বত হয় তাক স্তূপ পৰ্বত বোলে, আৰু যি অংশ তললৈ বহি উপত্যকা হয় তাক গ্ৰস্ত উপত্যকা বোলে। জাৰ্মানীৰ ব্লেক ফৰেষ্ট পাৰ্বত্য অঞ্চলটো এটা স্তূপ পৰ্বত। এটা স্তূপ পৰ্বতৰ উদাহৰণ কি এইটো মনত ৰাখিব লাগিব যে জাৰ্মানীৰ ব্লেক ফৰেষ্ট পাৰ্বত্য অঞ্চল এটা স্তূপ পৰ্বত, আৰু তাৰ ওচৰত থকা ৰাইন উপত্যকা এটা গ্ৰস্ত উপত্যকা। ৰাইন উপত্যকা এটা গ্ৰস্ত উপত্যকাৰ এটা উদাহৰণ হ'ল ৰাইন উপত্যকা। ইউৰোপ মহাদেশৰ ৰাইন ভেলী এনে স্তূপ পৰ্বত। ইউৰোপ মহাদেশৰ ৰাইন ভেলীটো এটা স্তূপ পৰ্বত। স্তূপ পৰ্বত আৰু গ্ৰস্ত উপত্যকাৰ এটা চিন। পৰ্বত পাহাৰ আদি উচ্চভূমি সাধাৰণতে থিয়, ঢালযুক্ত আৰু শিলাময় হয়। ইয়াৰ উপৰিভাগত সাধাৰণতে অধিক সমান ঠাই পাবলৈ টান। পৰ্বত পাহাৰীয়া অঞ্চলত সমান ঠাই পাবলৈ টান। ফলত কৃষি কাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমতলৰ অভাৱ হয়। আনহাতে এনে অঞ্চলৰ জলবায়ু মানুহৰ জীৱন নিৰ্বাহৰ বাবে অধিক উপযোগী নহয়। সেয়েহে পাহাৰীয়া অঞ্চলত মানুহৰ জনবসতি হেৰেঙা মানে একদম পাতল। মানুহৰ জীৱন যাপনত পৰ্বতে অনেক বৰঙণি দিব পাৰে। এই পৰ্বত পাহাৰবোৰত থকা খনিজ সম্পদবোৰ আহৰণ কৰি মানুহে অনেক কামত খটুৱাইছে। পৃথিৱীৰ বেছিভাগ প্ৰধান নদী এই পৰ্বতৰ হিমবাহ আৰু নিজৰাৰ পৰাই উৎপত্তি হোৱা। আমাৰ ব্ৰহ্মপুত্ৰ নদীখনো হিমবাহৰ পৰা এটা চেমা য়ুংডুং নামৰ বৃহৎ হিমখণ্ডৰ পৰা উৎপত্তি হৈছে। গতিকে ই মানুহৰ ব্যৱহাৰ উপযোগী পানীৰ ভঁৰাল বুলি ক'ব পাৰি। দুখন পৰ্বতৰ মাজত দ অঞ্চলত নদী আৰু জুৰিত বান্ধ দি জলাশয়ৰ সৃষ্টি কৰা হয়। এনে জলভাণ্ডাৰৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয়। আকৌ নামনি অংশত এই পানী খেতি বাতিকে ধৰি মানুহৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। পাহাৰৰ এঢলীয়া ঢালত মানুহে ঢাপ কাটি ধান, গম, আলু, কচু আৰু ফল মূল আদিৰ খেতি কৰে। আনহাতে পৰ্বত পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী। পৰ্বত পাহাৰত থকা অৰণ্যসমূহ ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, ফল মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশুখাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। আনহাতে পৰ্বতৰ গাত থকা অৰণ্যই তাত বাস কৰা প্ৰাণীবোৰৰ বাসস্থানৰ কাম কৰে। একোখন পৰ্বত আৰু ইয়াত থকা উদ্ভিদে ইয়াৰ ওচৰ-পাজৰ অঞ্চলৰ উষ্ণতা, বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। উদাহৰণ হিচাপে আমাৰ দেশৰ উত্তৰে থকা হিমালয় পৰ্বতে গ্ৰীষ্মকালত ভাৰত মহাসাগৰৰ পৰা বৈ অহা জলীয় ভাপযুক্ত দক্ষিণ-পশ্চিম মৌচুমী বতাহ বাধা দি ইয়াৰ দক্ষিণৰ নামনি অঞ্চলত প্ৰচুৰ বৰষুণ হোৱাত সহায় কৰে। আনহাতে শীতকালত ছাইবেৰিয়া অঞ্চলৰ পৰা অহা চেঁচা বতাহক হিমালয়ে বাধা দি ভাৰতক প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰে। পৰ্বতৰ কিছুমান স্থান স্বাস্থ্যৰ বাবে উপযোগী, সেয়ে এনেবোৰ ঠাইসমূহৰ ভ্ৰমণ স্থান হিচাপে গঢ়ি উঠিছে। হিমালয়ৰ মৌছুৰী, কুলু, মানালী, চিমলা, ডেৰাডুন, দাৰ্জিলিং আৰু খাচী পাহাৰৰ শ্বিলং আদি কিছুমান উল্লেখযোগ্য স্বাস্থ্যকৰ ঠাই। আমাৰ অসমৰো এখন আটাইতকৈ স্বাস্থ্যকৰ ঠাই হ'ল হাফলং, এইটো মনত ৰাখিব। আজিকালি মানুহে পৰ্বতত বিভিন্ন দুঃসাহসিক খেলা
খেলো খেলিবলৈ লৈছে। পৰ্বতাৰোহণ, স্কিইং আদি খেল নিশ্চয় টিভিত দেখিছে। গছ গছনিৰে ভৰা সেউজীয়া পৰ্বত পাহাৰে মানুহৰ মনতো আনন্দ দিয়ে। তোমালোকে বাৰু দূৰৈৰ সেউজীয়া পৰ্বত পাহাৰবোৰ দেখি মনত আনন্দ অনুভৱ নকৰানে? এতিয়া ভাবি চোৱাচোন, এই পৰ্বত পাহাৰবোৰ আমাক কিমান ধৰণে সহায় কৰে। পিছে কিছুমান মানুহে বিচাৰ বিবেচনা নকৰাকৈ পৰ্বত পাহাৰৰ গছ গছনি আৰু শিল মাটি আদি কাটিবলৈ লৈছে। এতিয়া মালভূমি কাক কয় আমি জানি লওঁ। কিছুমান পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাই থকা দেখা যায়। পাহাৰৰ দৰে উচ্চ কিন্তু একেবাৰে সমতল বা সমান ঠাই থাকে। ইয়াকেই মালভূমি বোলে। পৰ্বত পাহাৰৰ লগত মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বত পাহাৰৰ থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰভাগ বহল আৰু সমতল। মালভূমিৰ এক বা একাধিক ফাল থিয় ঢালযুক্ত হ'ব পাৰে। ইয়াৰ উচ্চতা মাত্ৰ কেইমিটাৰমান বা কেইহাজাৰমান মিটাৰ হ'ব পাৰে। দাক্ষিণাত্য মালভূমিৰ ভাৰতৰ এটি বহু পুৰণি মালভূমি যে দাক্ষিণাত্য মালভূমি। আকৌ ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি তিব্বত মালভূমি, আৰু এইটো 4000ৰ পৰা 6000 মিটাৰ উচ্চ সাগৰ পৃষ্ঠৰ পৰা। মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। মালভূমি অঞ্চলত কথাটো মনত ৰাখিব, মালভূমি অঞ্চলসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। মালভূমি অঞ্চলত লৰ আকৰ, কয়লা, মেংগানিজ, শণ আদি খনিজ সম্পদ পোৱা যায়। সেয়ে পৃথিৱীৰ বহুখিনি মালভূমি অঞ্চলত দেখা যায়। ভাৰতৰ ছোটা নাগপুৰ মালভূমিত প্ৰচুৰ পৰিমাণে লৰ আকৰ আৰু কয়লা পোৱা যায়। ছোটা নাগপুৰত কি পোৱা যায়? লৰ আকৰ আৰু কয়লা। আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়। দক্ষিণাত্য মালভূমিৰ ক'লা মাটি অঞ্চল সেয়ে কপাহ খেতিৰ বাবে উপযোগী। ভাৰতবৰ্ষৰ দক্ষিণাত্য মালভূমি অঞ্চল কপাহ খেতিৰ বাবে বিশেষ উপযোগী। কিছুমান মালভূমিৰ থিয় ঢালত জুৰিৰ পানী থিয়ৈ তললৈ পৰি জলপ্ৰপাতৰ সৃষ্টি কৰে। এনে জলপ্ৰপাতসমূহ মানুহৰ আকৰ্ষণৰ স্থান হৈ পৰে। ছোটা নাগপুৰ মালভূমিৰ হুনদ্ৰু আৰু কৰ্ণাটকৰ জক এনে দুটা জলপ্ৰপাত। ভাৰতবৰ্ষৰ দুটা জলপ্ৰপাত কি? এটা হৈছে ছোটা নাগপুৰ মালভূমিৰ আছে হুনদ্ৰু আৰু কৰ্ণাটকৰ জক এনে দুটা জলপ্ৰপাত বা ৱাটাৰফলছ। আমাৰ ওচৰতে থকা মেঘালয়তো বিদন আৰু বিছপ নামৰ দুটি জলপ্ৰপাত আছে। মেঘালয়ত কি আছে? বিদন আৰু বিছপ। সমভূমি অঞ্চল হ'ল চাপৰ বিস্তৃত সমান ঠাই। আমাৰ অসমৰ মেক্সিমাম ঠাই সমভূমি অঞ্চল। ই সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা 200 মিটাৰ উচ্চতাৰ অধিক নহয়। কিছুমান সমভূমি অতিপাত সমান, আন কিছুমান সামান্য পৰিমাণে ওখ চাপৰ। পৃথিৱীৰ বেছিভাগ সমভূমিয়েই নৈ জান-জুৰি আদিৰ দ্বাৰা গঠিত। নৈ জান-জুৰিৰ বৱতী পানীয়ে উচ্চভূমিৰ পৰা শিল বালি মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি কৰে। আনহাতে নিম্নভূমিসমূহত গেদবোৰ জমা হোৱাৰ ফলত গভীৰতা কমি গৈ তাতো সমভূমিৰ সৃষ্টি হয়। আনহাতে ভূ আন্দোলনৰ ফলতো কোনো নিম্নভূমি উঠি আহি সমভূমিৰ ৰূপ ল'ব পাৰে। এইটো এটা সমভূমিৰ চিত্ৰ। সাধাৰণতে সমভূমিসমূহ সাৰুৱা হোৱা কাৰণে কৃষিকাৰ্যৰ বাবে বিশেষ উপযোগী। আটাইতকৈ বেছি উপযোগী কৃষিৰ কাৰণে হ'ল সমভূমি অঞ্চল। আনহাতে ই বাট-পথ নিৰ্মাণৰ বাবেও সুবিধাজনক। নিৰ্মাণ কাৰ্য আৰু পৰিবহণ সুবিধাৰ বাবে সমভূমিত কল-কাৰখানা আদিও গঢ়ি উঠে। এনেবোৰ সুবিধা থকাৰ বাবে সমভূমি অঞ্চলত জনবসতি অধিক হোৱা দেখা যায়। আটাইতকৈ জনবসতি সমভূমি অঞ্চলতেই বেছি। সেয়ে পৃথিৱীৰ প্ৰধান নৈসমূহে সৃষ্টি কৰা সমভূমিসমূহত জনবসতি আটাইতকৈ ঘন। অৱশ্যে কিছুমান সমভূমি সমতল হ'লেও পানীৰ অনাটনৰ বাবে ইয়াত জনবসতি হেৰেঙা। ভাৰতৰ প্ৰধান নৈ গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু আদিৰ দুয়োপাৰ সমতল হোৱা বাবে এই অঞ্চলত অতি পুৰণি কালৰ পৰা মানুহে বসতি স্থাপন কৰি কৃষ্টি সংস্কৃতিৰ বিকাশ ঘটাইছে। ভূ অৱয়ব আৰু মানুহ, ইয়াৰ এটা সম্পৰ্ক আছে। ভূ অৱয়ৱৰ প্ৰকৃতিয়ে মানুহৰ জীৱন ধাৰণ প্ৰক্ৰিয়াত বিশেষভাৱে প্ৰভাৱ পেলায়। মানুহে
বেলেগ বেলেগ ভূ-প্ৰাকৃতিত বেলেগ বেলেগ ধৰণৰ জীৱন ধাৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিবলগীয়া হয়। পাহাৰীয়া আৰু মালভূমি অঞ্চলত উৎপাদিত শস্য অনুসাৰে মানুহৰ খাদ্যাভ্যাস কিছু পৰিমাণে বেলেগ হয়। আনহাতে পাহাৰীয়া অঞ্চলত তুলনামূলকভাৱে জলবায়ু শীতল হোৱাৰ বাবে সাজপাৰৰো ভিন্নতা দেখা যায়। পৰ্বত পাহাৰৰ এঢলীয়া ঢালত মানুহে প্ৰায় চাংঘৰ নিৰ্মাণ কৰা দেখা যায়। এই অঞ্চলত প্ৰয়োজনীয় পানী সহজলভ্য নোহোৱাৰ বাবে দূৰ-দূৰণিৰ জান-জুৰি আদিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয়। পাহাৰীয়া অঞ্চলত কৃষিভূমিৰ পৰিমাণ কম, সেয়ে ইয়াৰ মানুহে কৃষিৰ উপৰি পশুপালন আৰু অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। উচ্চভূমিত বাস কৰা লোকসকলৰ জীৱন যাপনৰ উপায় সীমিত হোৱাৰ বাবে তেওঁলোক কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। এইবোৰ কাৰণতে উচ্চভূমি অঞ্চলত সাধাৰণতে সমভূমিতকৈ জনবসতি পাতল হোৱা দেখা যায়। ইয়াৰ বিপৰীতে সমভূমিত কৃষি, যাতায়াত, উদ্যোগ, ব্যৱসায়, বাণিজ্য আদি সকলো কাৰ্যত তুলনামূলকভাৱে অপৰিকল্পিতভাৱে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, নলা-নৰ্দমা নিৰ্মাণৰ ফলত বন্ধ পানী ওলাই যাব নোৱাৰা আৰু য'তে-ত'তে জাবৰ-জোথৰ পেলাই পৰিৱেশ দূষিত কৰা আদি সমস্যাই দেখা দিছে। কৃষি কৰ্মৰ সম্প্ৰসাৰণ আৰু ঘৰ-দুৱাৰ নিৰ্মাণে অৰণ্যৰ গছ-গছনি ধ্বংস কৰিছে। গছ-গছনিবিহীন লেতেৰা পৰিৱেশত আমাৰ জীৱন-যাপন সুখকৰ হ'ব জানো? লেচনটো শেষ হ'ল আৰু ইয়াৰ সাৰাংশ মূল কথাবিলাক এইখিনি। পৃথিৱীৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত। আভ্যন্তৰীণ যেনেকুৱা মাটিৰ তলত যিবোৰ হয়, মাটিৰ তলৰ পৰা উৎপত্তি হয়, আগ্নেয়গিৰি, ভূমিকম্প ইত্যাদি, আৰু যিবোৰ বাহ্যিক সেইবোৰ নদী, হিমবাহ, ভূমিস্খলন ইত্যাদিয়ে সৃষ্টি কৰে। ভূ-অৱয়বসমূহক প্ৰধানকৈ পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হৈছে। শাৰী শাৰীকৈ থকা পৰ্বতসমষ্টিক পৰ্বতমালা বোলে। উৎপত্তি অনুসৰি পৰ্বতক তিনিটা ভাগত বিভক্ত কৰা হৈছে, যেনে আগ্নেয় পৰ্বত, ভংগীল পৰ্বত আৰু স্তূপ পৰ্বত। এই তিনিওবিধৰ পৰ্বতৰ উদাহৰণটো মনত ৰাখিব। ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি। পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি বহুতো ঠাইত শুনিছে পামিৰ মালভূমি, কিন্তু আপোনালোকে যিহেতু শিক্ষক হ'বলৈ গৈছে, স্কুলীয়া বিদ্যালয়ৰ কিতাপত যিহেতু তিব্বত মালভূমি আছে, গতিকে আমি তিব্বত মালভূমিকেই ৰাইট এনচাৰ বুলি ধৰি ল'ব লাগিব। আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত দাক্ষিণাত্য মালভূমিৰ কলামাটি অঞ্চলটো কপাহ খেতিৰ বাবে বিখ্যাত। So that's all today. Please subscribe the channel and like and share to your friends. Thanks for watching.